Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন H.S second year political science-ৰ। First question to হ'ল সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল আৰু ইয়াৰ আনসাৰ হ'ব জয়প্ৰকাশ নাৰায়ণে। Question number 2 ভাৰতৰ প্ৰথম অকংগ্ৰেছী নেতা কোন আছিল আৰু ইয়াৰ আনসাৰ হ'ব মোৰাৰজী দেশাই। Question number 3 মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। আপোনালোকে মনত ৰাখিব মৰ্চা চৰকাৰৰ আৰু দুটা নাম আছে, এটা হ'ল সন্মিলিত চৰকাৰ আৰু এটা হৈছে সংযুক্ত চৰকাৰ। আৰু মৰ্চা চৰকাৰৰ ওপৰত কোৱেশ্চন প্ৰায় প্ৰতি বছৰে আহে। ইয়াৰ আনসাৰ হ'ল ফাৰ্ষ্ট পইণ্টত দিয়া আছে দুই বা ততোধিক ৰাজনৈতিক দল সংযুক্ত হৈ থাকে। Point number 2 মৰ্চা চৰকাৰত সংযুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ। Question number 4 ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ভাৰতৰ প্ৰথম গৰাকী নিৰ্বাচন আয়োগটো কোন আছিল? ইয়াৰ আনসাৰ হ'ব 1950 চনত গঠন কৰা হৈছিল নিৰ্বাচনী আয়োগ আৰু প্ৰথমজন নিৰ্বাচনী আয়োগটো আছিল সুকুমাৰ সেন। Question number 5 এছিয়ান কেতিয়া গঠন কৰা হৈছিল আৰু আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিল? এছিয়ান গঠন কৰা হৈছিল 1967 চনত আৰু আৰম্ভণিতে সদস্য সংখ্যা আছিল 5খন। লগতে এছিয়ানৰ ফুল ফৰ্মটো প্ৰায় সোধে এক্সামত আৰু ইয়াৰ ফুল ফৰ্ম হ'ল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। Question number 6 ভাৰত আৰু চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদ মূলতঃ দেশ আৰু দেশক লৈ হৈছিল। খালী ঠাই দিয়া আছে আৰু ইয়াৰ আনসাৰ হ'ব অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চিন। Question number 7 ইউৰোপীয় সংঘৰ দুটা প্ৰভাৱ ক্ষেত্ৰ লিখা। ইয়াৰ আনসাৰ হ'ব অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰ। Question number 8 ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা। ইয়াৰ আনসাৰ হ'ব দেশসমূহৰ মাজত সুসম্পৰ্ক স্থাপন কৰা আৰু সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা কৰা। Question number 9 কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ আৰম্ভণি হয় আৰু ইয়াৰ আনসাৰ হ'ব 1977 চনৰ পৰা। Question number 10 1977 চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী হয় মোৰাৰজী দেশাই। Question number 11 ভাৰতৰ দুগ্ধ মানৱ বুলি কাক জনা যায় আৰু ইয়াৰ আনসাৰ হ'ব ভাৰ্গিছ কুৰিয়েন। যদি এক্সামত সোধে যে শ্বেত বিপ্লৱৰ পিতৃ কোন তেতিয়াহ'লে আনসাৰ হ'ব ভাৰ্গিছ কুৰিয়েন। লগতে মনত ৰাখিব সেউজ বিপ্লৱৰ পিতৃ কোন বুলি যদি এক্সামত আহে আনসাৰ হ'ব M.S. স্বামীনাথন। Question number 12 কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ আনসাৰ হ'ব 1950 চনৰ 15 মাৰ্চ তাৰিখে। Question number 13 কেতিয়া জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ আনসাৰ হ'ব 1885 চনত। যদি এক্সামত সোধে যে জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল তেতিয়াহ'লে আনসাৰ হ'ব এলেন অক্টেভিয়ান হিউম। যদি এক্সামত সোধে যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি তেতিয়াহ'লে আনসাৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। Question number 14 ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্ব কোনে বহন কৰিছিল? ব্ৰেকেটৰ ভিতৰত দিয়া আছে NDA আৰু NDAৰ ফুল ফৰ্ম 2019ত সুধিছিল এক্সামত ফাইনেল এক্সামত আৰু ইয়াৰ আনসাৰ হ'ব নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স। লগতে এইটো কুৱেশ্যনৰ আনসাৰ হ'ব BJP মানে ভাৰতীয় জনতা পাৰ্টি। Question number 15 কোনে জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল? এইটো অলৰেডি মই ক'লোৱে এলেন অক্টেভিয়ান হিউম।